এয়া আলু সয়াবিন শুকান ভাজি এটা বনাইছোঁ। আমাৰ ল'ৰা দুটা খাই খুব ভাল পায়। এনেকৈ ফ্ৰাই কৰি দিলে মানে ভাত খায় আৰু দুটাও। ইয়াৰ মাছ এয়া। আমাৰ ইয়াত দেহা মানুহবোৰে হাতত চাবি লৈ লৈছে, গাড়ীৰ চাবিটো বাপেকৰ পৰা লৈ লৈছে, নিদিয়ে আৰু খুজিলেও ক'ৰবাত পেলাব বুলি ভয় লাগে। চাবিটো লৈ মজা ফূৰ্তি কৰি আছে ন মোৰ দেহা মানুহটো। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? নিশ্চয় ভালে আছে। আমি বাৰু ভালে আছোঁ। এইকেইদিন ভিডিঅ' দিবলৈও পৰা নাই, কেইদিনমান হ'ল। এই কামত অলপ ব্যস্ত হৈ আছোঁ। ইফালে এয়া কাপোৰ বব লাগে, এয়া ধুমা ধুম ওলাব লাগে, শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু 50খনমান লগাম বুলি ভাবিছোঁ বাৰু, বিক্ৰী কৰিম। 2-এটকা আহিব বাৰু এনেই ঘৰত থকাতকৈ, ল'ৰা ছোৱালী খেলাই আৰু সৰু হৈ আছে। তথাপিতো মাজে সময়ে বুম বুলি আৰু 50খনৰ এম লৈছোঁ। তাৰপিছত 50খন কাটি হ'লে আৰু 100লৈকে মানে ভাবিছোঁ। খালি কি হয় আৰু সময়ত দেখা যায়। এইখিনি আগত কাটি লওঁ। 3খনত ভৰি দিছোঁ, 2খন কাটিলোঁ বাৰু। পিছত দেখুৱাম কেইখন কাটিছোঁ আৰু কেনেকুৱা হৈছে। আপোনালোকে কমেণ্টত জনাব নাপাহৰিব দেই। আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ভাবিছোঁ আজি ভিডিঅ' এটা বনাওঁ এনেই আৰু কাপোৰখনকে দেখুৱাবৰ কাৰণে। আৰু আজি বৰষুণ দি আছে, পূৰা দুৰ্গা পূজা আহি আছে যে বৰষুণটো মানে নেৰা হৈছে। জেগাবিলাক অলপমান শুকাইছিলেহে আৰু বৰষুণ হ'লে এতিয়া ওলাও সোমাও আমাৰ আৰু দিগদাৰ হ'ব, কষ্ট হ'ব ন। মানে শুকান হৈ থাকিলে ঘৰবিলাকো শুকাই থাকে, ভাল লাগে। আমাৰ যিহে মাটি ঘৰ, বৰষুণ দিলে জেকি যায় গোটেই, ওলোৱা সোমাও কৰিব দিগদাৰ। ৰাস্তা পদূলি জানে, গাঁৱলীয়া ৰাস্তা কেনেকুৱা হয়। যোনসকল গাঁৱত থাকে সেইসকলে জানে গাঁৱলীয়া ৰাস্তা কেনেকুৱা হয়। বাৰু মই কাপোৰ এইকেইদিন পূৰা বোৱাত ব্যস্ত আৰু গধূলিলৈ কাপোৰ চিলাওঁ। 13খন লগাইছিলোঁ। এয়া ছাইড পটি কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। ৰং ক'লা, হালধীয়া, ৰঙা, নীলা দিছে, এনেকুৱা মিলাই দিছোঁ আৰু। বহুতে খুজিছে মোকো এখন দিবি বুলি কৈছে, কিন্তু বোৱাজনে জানে মই ওলাবই পৰা নাই। মাত্ৰ 2খনহে ওলাইছোঁ। আৰু এইখন 3খনত ভৰি দিছোঁ, ফুল উঠাইছোঁ 2খনমানত। এনেই আচলত যেনিবা এনেই 2টা 5 লাইন 4 লাইনকৈ, সেইকাৰণে দেৰি লাগিছে। আৰু ল'ৰা ছোৱালীৰ লগত মানে সোনকালে খৰধৰ কৰিব নোৱাৰে। লাহে লাহে বাৰু বৈ আছোঁ, উলিয়াই দিম বুলি চেষ্টা কৰিছোঁ। মোৰো মানে বহুত চেষ্টা কৰি আছোঁ গোটেইখিনি ওলাবলৈ আৰু লগাম বুলি ভাবিছোঁ। বহুত ডাঙৰ আগলৈকে ভাবিছোঁ, খালি কি হয় আৰু। সেইকাৰণে ভিডিঅ' বনাবলৈও পৰা নাই আৰু মনো দিয়া নাই ভিডিঅ'ত। কাৰো চাবলৈও পৰা নাই, বেয়া নাপাব। মানে কাৰো ভিডিঅ' চাবলৈও সময়ে পোৱা নাই। গধূলি হোৱাৰ লগতে মহুৰা বটিব লাগে আৰু কাপোৰ চিলাব লাগে। দুৰ্গা পূজা আহিছে, কাপোৰ কেইযোৰমানো পৰে। চিলালেও 2-এটকা ওলায়, সেইকাৰণে মই চিলাওঁ। মানে নিজকে সময় দিব নোৱাৰা হৈ গৈছোঁ। আৰু ইপিনে যিখিনি সময় পাওঁ ল'ৰা ছোৱালীৰ লগত আকৌ ঘৰত খোৱাই বোৱাইহে আৰু সময় পাওঁ। সেইখিনি শাহু শহুৰ আছে, পৰিয়াল থাকিলেতো জানেই কাম শেষ নহয় কেতিয়াও। যিখিনি পাৰোঁ আৰু সময় পোৱাখিনি এইবিলাক কামতে ব্যস্ত হৈ থাকোঁ। ভিডিঅ' সেইকাৰণে বনাবলৈও পোৱা নাই। আপোনালোকে বেয়া নাপাব দেই ভিডিঅ' নোচোৱাৰ কাৰণে। আৰু এয়া ফুল বান্ধি লোৱা আছিলে, মেখেলা চাদৰ লগালে বা গামোচা লগালে এয়া হিৰক বন্ধা বুলি কয়, আমি বান্ধি লওঁ। নাঙল বুলিও কয় যেনিবা। নাঙল বান্ধি লোৱা আছিলে, মই চাদৰত বান্ধি লোৱা নাই। পিছত গামোচা যেতিয়া লগাম আকৌ বান্ধি ল'ম। যাৰেই হওক, হাতত যদি কাম এটা থাকে কেতিয়াও টকাৰ ৰাস্তা নমৰে, সেইটো কিন্তু সত্য কথা। এতিয়া ধৰক কাপোৰ এখন চিলালেও 2-এটকা ওলায়, আৰু এই তাঁত বব জানিলেও 2-এটকা মানে ওলোৱা হয়। নিজৰ হাতৰ খৰচটো হৈ যায়, বা মুখত লগাবলৈ কিবা এটা বস্তু কিনিবলৈ পাৰি, বা ফুট এপাকেট হ'লেও কিনিবলৈ পাৰি যদি হাতৰ কামটো থাকে। আমি যদি জানিও যদি একো নকৰোঁৱে, ক'ৰ পৰা আহিব পইচা। আৰু ইমান যিকোনো বস্তু আমিতো সদায় মালিককতো বিশ্বাস দিব নোৱাৰোঁ। সিহঁতে ঘৰৰে যোগাৰ কৰিবনে, ল'ৰা ছোৱালীকে কাপোৰ কানি পিন্ধাবনে আৰু স্কুলৰ খৰচ দিব। সেইকাৰণে আমিও চেষ্টা কৰিছোঁ 2-এটকা ওলাবৰ কাৰণে। যিখিনি পাৰিছোঁ, আমাৰতো একো কাম নাই, ভাবিছোঁ তাঁতৰ শালতে ওলাওঁ 2-এটকা, আৰু কাপোৰ চিলাইও উলিয়াওঁ বাৰু, নিজৰ খৰচটো হৈ যায়। মানে খালি এলাহ কৰিব নালাগে আৰু কৰি যাব লাগে যিখিনি পাৰে যোনে, নহয়নে?